কি সমস্যা হৈছিল? চাওক, আচলতে টংলা পৌৰ নিগমৰ কিছুমান এনেকুৱা দায়িত্ব জ্ঞানহীন কিছুমান কৰ্মকাণ্ড তেওঁলোকে প্ৰথমতে ভুল তেতিয়াই কৰি থৈ দিছিলে যেতিয়া নেকি এই জনবসতি এলেকাত বহুত ঘন জনবসতি এলেকাত তেখেতসকলে টংলা টাউনৰ বিভিন্ন ধৰণৰ লেতেৰা জাবৰ জোঁথৰবোৰ পেলাবৰ কাৰণে ডাম্পিং গ্ৰাউণ্ডটো এই বৰজলা গাঁৱৰ এই টংলা ৰাসস্থলীৰ আৰু টংলাৰ বৰজলা শ্মশানৰ সমীপত তেওঁলোকে স্থাপন কৰিছিলে। তেতিয়াই বৰজলাবাসী ৰাইজে আমি কমপ্লেইন কৰিছিলোঁ, অভিযোগ দিছিলোঁ যে আমাক ডাম্পিং গ্ৰাউণ্ডটোৱে জীয়াতু ভোগাব, যিহেতু আমি বৰজলা গাঁওখন এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থকা জনবসতি এখন এলেকাৰ গাঁও। গতিকে আমি তেতিয়াই কৈছিলোঁ যে ডাম্পিং গ্ৰাউণ্ডটোৱে আমাক জীয়াতু ভোগাব। আৰু ডাম্পিং গ্ৰাউণ্ডটো স্থাপনৰ পিছৰে পৰা আমি এনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলোঁ, ঘৰত কোনো ধৰণৰ খাদ্যবস্তু উন্মুক্তকৈ থ'ব নোৱাৰি, কোনো ধৰণৰ বাচন বৰ্তন বাহিৰত থ'ব নোৱাৰি, মাখিৰে ভৰপূৰ, কেৱল মাখি মাখি মাখি। আৰু তেওঁলোকে তাৰপিছত ডাম্পিং গ্ৰাউণ্ডত জাবৰ জোঁথৰবোৰ পেলাব হয় এনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ড কৰি থৈ যায়। আজি আপোনালোকে দেখিবলৈ পাব দুটাকৈ আধ্যাত্মিক অনুষ্ঠান আছে, কৃষ্ণগুৰু সেৱাশ্ৰম আৰু টংলাৰ ৰাসস্থলীখন একেবাৰে সমীপত আছে। আৰু তাৰে সমীপতে ডাম্পিং গ্ৰাউণ্ডটো তেওঁলোকে স্থাপন কৰিছিলে। ডাম্পিং গ্ৰাউণ্ডটো স্থাপন কৰি তেওঁলোকে জাবৰ জোঁথৰসমূহ এনেধৰণে পেলাই থৈ যোৱাৰ ব্যৱস্থা কৰে, যিসকল আচলতে জাবৰ জোঁথৰ পেলোৱা কৰ্মচাৰী আছে তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে আপোনালোকে দেখিলেই গম পাব। এই ডাম্পিং গ্ৰাউণ্ডৰ গেটখন সম্পূৰ্ণ উন্মুক্ত কৰি থৈ দিয়া আছে। আৰু এই পূজা ডাঙৰকৈ এই দুৰ্গা পূজা যোৱাৰ পিছত এই দুৰ্গা পূজাৰ স্থলীবোৰৰ পৰা উঠাই অনা সম্পূৰ্ণ লেতেৰা সামগ্ৰীবোৰ আচলতে তেওঁলোকে এই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখেৰে যিটো নেকি ৰাস্তা পথ অহা যোৱা কৰিছে, মিলনপুৰৰ বৰজলা চোৱাই সংযোগী পথৰ ওপৰত তেওঁলোকে জাবৰ জোঁথৰবোৰ পেলাইছে। আজি আমি বৰজলা গাঁৱৰ ডেকা যুৱক চামে কিবা বিশেষ কাম এটা এই পথেৰে অহা যোৱা কৰিবলৈ আমি আচৰিত হৈছোঁ, হতবাক হৈছোঁ। আচলতে এনেকুৱা জনবসতি এলেকাত আছোঁ, মানুহ নথকা ঠাইত আমি যেন আজি সোমালোঁ আহি পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, ইয়াতে তেনেকুৱা অনুভৱ হৈছে। আপোনালোকে ঢুকি পেলাই নিজে নিশ্চয় দেখিবলৈ পাব গোটেই পথছোৱাৰ ওপৰত আচলতে কি ধৰণে তেওঁলোকে জাবৰ জোঁথৰবোৰ পেলাই থৈ গৈছে। গতিকে আমি কম দিনৰ ভিতৰত টংলা পৌৰ নিগমক ধিক্কাৰ দিছোঁ। তেওঁলোকে কম দিনৰ ভিতৰত যদি ডাম্পিং গ্ৰাউণ্ড এই জনবসতি এলেকাৰ পৰা উঠাই নিনিয়ে, অন্যথা কিন্তু বৰজলাবাসী ৰাইজে অন্ততঃ শান্তিৰে সুখেৰে বহি নাথাকে, মনে বহি নাথাকে। ইয়াৰ বিহিত ব্যৱস্থা লোৱা হ'ব। এই টংলা পৌৰ নিগম এটা সময়ত এই বগলীকেইটাই বাঁহ চুপ কাটি বগলী তেওঁলোকে মাৰিবলৈ নিধন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰা এই টংলা পৌৰ নিগমৰ অকৰ্মণ্য কৰ্মচাৰীসকলে আমাৰ বৰজলাবাসী ৰাইজৰ কথা চিন্তা কৰা নাই এবাৰো। গতিকে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ, সকীয়াই দিছোঁ। অহাকালিৰ ভিতৰত যদি এই পথৰ ওপৰত পৰি থকা জাবৰ জোঁথৰবোৰ যদি চাফা নহয়, মানুহ অহা যোৱা কৰিব পৰা যদি এটা পথৰ যদি তেওঁলোকে পৰিৱেশ ৰচনা কৰি নিদিয়ে, অহা যোৱা কৰাৰ যদি পৰিৱেশ এটা ৰচনা কৰি নিদিয়ে তেতিয়াহ'লে আমি পৰহিৰ ভিতৰত আমি জিলা আয়ুক্তক আমি কমপ্লেইন কৰিম। আমি অসম চৰকাৰৰ বিভিন্ন ধৰণৰ মন্ত্ৰী আমলৰ ওচৰত গৈ কমপ্লেইন কৰিম। আমাক আচলতে জীয়াতু ভোগাইছে বৰজলাবাসী ৰাইজক, আমি ভালদৰে থাকিব দিয়া নাই। এনেকুৱা পৰিৱেশ আপোনালোকে নিজে দেখিবলৈ পাইছে। এনেকুৱা পৰিৱেশত মানুহ জীয়াই থাকিব নোৱাৰে। আচলতে এই পৰিৱেশটো ইয়াৰ পৰা আমাক মুক্ত কৰিব লাগে, এই পৰিৱেশৰ পৰা। নহ'লে কিন্তু আমি টংলা পৌৰ নিগমৰ ওপৰত বিহিত ব্যৱস্থা ল'ম।